আজি হ'ল অষ্টমী আৰু আমি অকণমান ওলাই আহিছোঁ। আচলতে কৰোণাৰ কাৰণে 2 বছৰ ভালদৰে পূজা পতা নহ'লেই, গতিকে এইবাৰ অকণমান সকলোৰে মনত আনন্দ যে সকলো পূজা চাবলৈ যাব আৰু এইদৰে আমিও ওলাই আহিলোঁ সেইবাবে। কিন্তু এই মণ্ডপত আহি দেখিলোঁ সন্মুখতে এনেকৈ মূৰ্তি দুভাগ বনাই থৈছে। কৰোণাৰ যিটো আচলতে ৰূপ সেইটো প্ৰকাশ কৰিব বিচাৰিছে আৰু লগতে আমি কৰোণাৰ পৰা আচলতে সাৱধান হৈ থাকিবলৈ প্ৰথমতে আমি মুখত যে মাস্কখন লগাব লাগে তাৰ সাৱধানতা অনুসৰি আচলতে এইদৰে মূৰ্তি দুভাগ বনাই থোৱা হৈছে ইয়াত। ভাল লাগিছে না? ভাল লাগিছে। পচন্দ হ'ল গাড়ী? বাপেক পুতেক কাপোৰৰ দোকানত সোমাইছে কিবা এটা ল'বলৈ। আমি পূজা চালোঁ আৰু ল'ৰাৰ কাৰণে কাপোৰ এযোৰ লোৱা হ'ল আৰু লগতে সি ভালপোৱা ৰিম'ট গাড়ী ল'লে। এইদৰে পূজা চালোঁ আৰু এতিয়া ঘৰলৈ যাওঁ। বহুত দেৰিলৈকেতো থকাটো নহ'বই। 9টা বজাৰ আগতে যিহেতু বন্ধ কৰিবলৈ দিছে। তাৰপিছত এইদৰে আচলতে সকলোৱে ওলাই আহি ভাল পাইছে, কাৰণ আগতে যোৱা বছৰ পূজা হোৱাই নাই তেনেকৈ। আৰু এইবাৰ আচলতে অকণমান মানুহ হৈছে বাৰু পূজাত। আমিও সোনকালে উভতিলোঁ যিহেতু 8 বাজিলেই আৰু ৰাস্তাত এইদৰে আহি থাকোঁতে আৰু এটা পূজা দেখা পালোঁ। ইয়াতে আৰু মূৰ আমি ঘৰলৈ উভতিলোঁ। নৱমীৰ দিনা এইদৰে পুৱাতে ওলাই আহিলোঁ আমি। শৰাই এভাগ দিম বুলি আচলতে ভাবি থৈছিলোঁ, সেয়েহে আহিলোঁ এইদৰে। ওচৰতে পূজা এভাগ পতা হৈছিলে, তালৈকে আহিছোঁ। আৰু আমাৰ ল'ৰাই আচলতে মণ্ডপৰ ভিতৰত সোমাবলৈ বহুত ভয় কৰিছে, তাতে বহুত বেছি গৰম আজিৰ দিনটো। আচলতে ভিতৰত যি মূৰ্তিভাগ থাকে সেই মূৰ্তিভাগ দেখি আচলতে সি ভয় কৰিছে, সেইকাৰণে ভিতৰত তেওঁ সোমোৱা নাই। সোমালে আৰু বাপেকে ভিতৰত চাকি জ্বলাইছে, সেৱা কৰিছে আৰু লগতে শৰাই এভাগ দিবলৈ যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি আগবঢ়াই দিছে। কিন্তু আমি দুয়ো সোমোৱা নাই, বাহিৰতে ৰৈ আছোঁ। সি মানে ভয় খাইছে, নোসোমাই ভিতৰত, বাহিৰতে। সেইকাৰণে আমি দুয়ো ৰৈ আছোঁ। হয়তো ভয় লাগে নি তোমাৰ ভিতৰত সোমাবলৈ? কেলৈ নোসোমোৱা? গৰম উঠিছে নি? নুনুমা গৰম উঠিছে নি তোমাৰ? কেলে নকৰা হো? হে ভয় লাগে? মুচনটো বহা মুচনটো চোৱা। মানুহ এইফালে চোৱা, মুখখনকো ফুলাই থৈ দিওঁ। টুটুলুটো মুখখন ফুলাই আছে আকৌ। শৰাই দি আচলতে হৈ গ'ল আৰু শৰাই দেৰি কৰি ভাগিব, সেইকাৰণে আমি আকৌ পিছত আহিব লাগিব। এতিয়া যাওঁ আৰু আচলতে ব্লগটোৰ মাজেৰে এই বছৰৰ পূজাভাগ আমি কিদৰে কিমানখিনি মানে পালিব পাৰিলোঁ সেইখিনিকে মই ৰাখি থ'ব বিচাৰিলোঁ, সেইকাৰণে ব্লগটো বনালোঁ। কাৰণ আকৌ অহা বছৰ আকৌ কৰোণা হ'লে বা কি হয় ঠিক নাই। আৰু এই ব্লগৰ জৰিয়তে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে বহুত ধন্যবাদ থাকিল।